নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আজি আছোঁ আমি ধূপগুৰি গাঁৱত আহি উপস্থিত হৈছোঁ। ইয়াত অহাৰ এটাই কাৰণ, বহুত দিনৰ মানুহৰ অন্তৰ পিছত আজি ফাইনেলি ব্ৰিজখন হৈ গ'ল। সো আজি এটা দুখ লগাৰ কথা, আমাৰ যে মামা আছে হিমন্ত মামা আহি ইয়াতে উপস্থিত হ'লেহেঁতেন, কিবা কাৰণতে ৰাস্তাৰ কামটো ফাইনেলি কমপ্লিট হোৱা নাই, সেইকাৰণে আজি আহি পোৱা নাই। বহুত ভাগ্যটো বেয়া লাগিল। ভাবিছোঁ আজি আহি মামাক লগত একদম মিট কৰিম, একদম ফেচ টু ফেচ লগ পাম, পোৱা নাই। নেক্সট টাইমত যেতিয়া আহিব তেতিয়া আহিবলৈ চেষ্টা কৰিম। চ' আজি ব্ৰিজটো কিমান দীঘল, কিমান ঠাইলৈকে ব্ৰিজটো আজি বনাইছে, এইটো গাঁৱত বহুত দিনৰ অসুবিধাৰ যিখিনি আছিল সেইখিনি আজি মানুহৰ সফল হ'বলৈ গৈ আছে। চ' আপোনালোকে আমাৰ ভিডিঅ'টো আজি ভালদৰে চাই থাকক, তেনেহ'লে গম পাব। এইটো চাই আছে ধূপগুৰি নদী হয়, ৰাস্তাৰ কাম অপেনিং হোৱা নাই। আমি ডাইৰেক্ট তলত আহি গ'লোঁ। চাহ তলৰ ভিউবোৰ, এইফালে ৰাস্তা দি মানুহে বৰ্তমান চলাচল কৰি আছে। এইখন যে ওপৰৰ ফালে যিটো চাই আছে আপোনালোকে, কাম চলি আছে, কাম অতি শীঘ্ৰে কমপ্লিট হৈ যাব। এয়া চাহ ব্ৰিজখন বহুত ভাল লাগিছে। চ' এয়া চাহ ইফালে নদী আছে। চলি আছে বৰ্তমান এইটো ৰাস্তাৰে। এইটো ৰাস্তা কমপ্লিট হ'ব হৈয়ে গৈছে, খালি অনলি ব্ৰিজখনৰ বাকী আছে। সেইকাৰণে চাহ বাঁহৰ দলং পাৰ হৈ আছোঁ, লগতে নদী আছে। এইটো ৰাস্তাৰে বৰ্তমান মানুহে চলাচল কৰি আছে, সেইকাৰণে সেইটো ৰাস্তা কাম অলৰেডি হৈয়ে গৈছে, হৈ যোৱাৰ কথা। দাদা ভালে আছে আপুনি ন? পিছে আজি যেন মামা অহাৰ কথা আছিল, হিমন্ত মামা বা অহা নাই আজি ন? সেইকাৰণে আমি আহিছিলোঁ ব্লগ বনাবৰ কাৰণে। এতিয়া বৰ্তমান মানুহে এইটো ৰাস্তাৰে চলাচল কৰি আছে। সেইটো ৰাস্তাৰ কাম অলৰেডি কমপ্লিট হৈছে? হোৱা নাই, এতিয়া বাকী আছে। বেছি সময় নালাগে, হৈ যাব ন? ঠিক আছে, আপোনালোকে চাই থাকক। এয়া মানুহ এটাৰ লগত লগ কৰিলোঁ, কথা পাতিলোঁ। এতিয়া বৰ্তমান মানুহে এইটো ৰাস্তাৰে বৰ্তমান চলাচল কৰি আছে। এয়া চাহ তলৰ পৰা ব্ৰিজৰ ভিউখিনি, এয়া চাহ। এতিয়া আমি যাম ব্ৰিজখন দেখাবলৈ আপোনালোকক, কিমান দীঘলীয়া ব্ৰিজ বনাইছে এইটো ঠাইত। যিটো কৈছোঁ অসমমালা ৰাস্তা, এয়া আমি অসমমালা ৰাস্তা ডাইৰেক্ট উঠি গ'লোঁ। চ' এতিয়া আমি আপোনালোকক যিটো কথা ক'ব গৈ আছোঁ, যিটো ব্ৰিজ ইমান দিনৰ অন্তত আজি ব্ৰিজখন কমপ্লিট হ'ল, সেইটো দেখাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ভাল। দলগাঁৱৰ পৰা যিটো ৰাস্তা ৰুট অসমমালা আহিছে, এইটো হ'ল এয়া যিটো ধূপগুৰি ব্ৰিজ। এয়া ব্ৰিজৰ ভিউখিনি আপোনালোকক দেখাবলৈ গৈ আছোঁ। চ' আপোনালোকে চাই থাকক। এয়া ব্ৰিজৰ ভিউখিনি আপোনালোকে একবাৰ ভালদৰে চাই লওক, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ব্ৰিজৰ ওপৰত আহি গ'লোঁ, চাওক দোস্ত ব্ৰিজৰ ভিউখিনি চাওক কেনেকুৱা। ৱাও, বহুত ধুনীয়া লাগি আছে। চাওক কামি চলি আছে এতিয়ালৈকে, আৰু তলৰ ভিউখিনি আপোনালোকক দেখাই আছোঁ, ব্ৰিজৰ যিটো তলৰ ভিউ। আপুনি ভালে আছে ন? ভালে আছোঁ। পিছত আপোনালোকৰ গাঁৱত এনেকুৱা এটা ব্ৰিজ হ'ব বুলি ভাবিছিল নেকি? নাই, কেতিয়াও ভবা নাই। এতিয়া হৈছে, আমি খুব আনন্দিত হৈছোঁ। এই ৰাস্তাখনেৰে বহুত যাতায়াত হ'ব, দলগাঁৱৰ পৰা ডাইৰেক্ট ধূপগুৰিলৈ আহিছে ন ৰাস্তাখন? শ্বৰ্ট হ'ব। এই ৰাস্তাখন ক'লৈ যাই উঠিছে? এইফালে একদম চিংৰি হৈ আপোনাৰ ঢেকীয়াজুলি। তাৰমানে কি, যদি আপোনালোকে যদি শিলগুৰিৰ পৰা ওৰাং ফালে যদি যাই কিনে ডাইৰেক্ট যদি ঢেকীয়াজুলি যায়, কোনফালে বেছি সময় লাগিব? এইফালে সময় বেছি লাগিব, এতিয়া এইফালে শ্বৰ্ট হ'ব। এইফালে শ্বৰ্ট হ'ব, বহুত শ্বৰ্ট হ'ব। যদি কোনোবাই মানুহ যদি খাৰপিটিয়াৰ পৰা এইফালে আহিব খোজে, ঢেকীয়াজুলি যাব খোজে, সেইসকলক আপোনালোকে কি ক'ব? কোনফালে যালে ভাল হয়? এইফালে শ্বৰ্ট হ'ব। এইয়া যিটো শিলগুৰিৰ পৰা হৈ কিনে ডাইৰেক্ট ধূপগুৰিলৈ ৰাস্তা আহিছে, যিটো অসমমালা ৰাস্তা যিটো আহিছে, সেইটো ডাইৰেক্ট যাই চিংৰি উঠিছে ন? আপোনালোকে বহুত আনন্দিত হৈছে নেকি ব্ৰিজখন পাই? আনন্দিত হৈছোঁ। এইটোৰ বিষয়ে কি ক'ব? এইটোৰ বিষয়েতো আজি মামা অহাৰ কথা, হিমন্ত মামা অহাৰ বুলি কথা আছিল, অহা নাই কিয় বা? অহা নাই কিবা ৰাস্তাৰ কাম ক্লিয়াৰ হোৱা নাই কিজানি, সেইকাৰণে অহা নাই। আহিব চাগে বোধ, আহিব। কেতিয়া আহে?
বেছি দেৰি নহ'ব 4-5 দিন বা এসপ্তাহ পিছত আহিব ঠিক আছে বহুত ভাল লাগিল আপোনালোকৰ গাঁৱত এনেকুৱা এটা যেন ব্ৰিজ হৈছে আমাৰো ভাল লাগিল এনেকৈ ব্ৰিজ ৰাস্তা হ'লে গাঁওখন উন্নত হয় ডেভেলপ হয় আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন জেগাত নতুন ঠাইত নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বহুত ভাল লাগিল আহি